তো হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক চবৰে ভালেই। তো টাইটেলটো দেখি নিশ্চয় গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনোৱা গৈছে। আজি কোনো ৰ'ষ্টিং নহয়, আজি জাষ্ট মোৰ মনৰ কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। মই কি ভাবি আছোঁ বা অসমত বা ভাৰতবৰ্ষত বৰ্তমান কি হৈ আছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আছিল কেব, তাৰ পাছত হ'লগৈ কাহ, তাৰ পাছত বিশেষকৈ অসমত এনেকুৱা এখন ডাঙৰ যুদ্ধ হৈ গ'ল, যিখন যুদ্ধত আমাৰ জেনেৰেশ্যনটোৰ ভূমিকা সবাতোকৈ গুৰুত্বপূৰ্ণ আছিল বা আমাৰ জেনেৰেশ্যনটোৰ ভূমিকা বেছি আছিল বুলি মই ভাবোঁ। কোনে কি ভাবে নাজানো। তো তাৰ পাছত আহিল কৰোণা ভাইৰাছ, আৰু আহিল ক'ৰ পৰা? চাইনাৰ পৰা। তো গম পাইছেনে, সকলোবিলাক চিৰ পৰাই আৰম্ভ হৈছে। কেব, চাইনা, কৰোণা। তাৰ পাছত লাগি গ'ল হোৱা দোৱা, সমগ্ৰ বিশ্বতে লাগি গ'ল হোৱা দোৱা। ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে আক্ৰান্তৰ সংখ্যা, কিন্তু তাৰ মাজতে চীনত কমি গ'ল। তাৰ পাছত সকলোৱে গম পালে যে মামলা কি, কেছটো কি, যে চীনে জানি বুজি এইবোৰ কৰিলে অৰ্থনীতি ডুবাবৰ কাৰণে। তেনেকৈ লাহে লাহে ভাৰতবৰ্ষতো ক্ৰমান্বয়ে এটা দুটাকৈ বৃদ্ধি হ'বলৈ ধৰিলে, কিন্তু বাহিৰৰ দেশবোৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী এইবোৰত বহুত বেছি সংখ্যকভাৱে আক্ৰান্ত হৈ গৈছিল। তো তাৰ মাজত ভাৰতবৰ্ষত এনেকুৱা এটা ঘটনা সংঘটিত হৈ গ'ল, যাক লৈ পিনে ছ'চিয়েল মিডিয়াত তুলপাৰ লাগি গ'ল। কিমান প'ষ্ট চাবা। তো সকলোৱে গম পাইছে মই কিহৰ কথা ক'বলৈ বিচাৰিছোঁ। হয়, নিজামুদ্দিন মাৰ্কাজ, যিটোৰ ফলত ভাৰতত ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰিলে, আৰু তাৰেই সুবিধা লৈ বহুতে আৰম্ভ কৰি দিলে ধৰ্মৰ যুদ্ধ। গ'ল কৰোণা, সেইখিনি সময়ৰ কাৰণে কৰোণা পাহৰিলে, আহি গ'ল ধৰ্মৰ যুদ্ধ। কোন হিন্দু, কোন মুছলিম, কোনে কি কাম কৰিছে, কোনে কি কাম কৰা নাই। যেন এক মহাভাৰতৰ ধৰ্মৰ যুদ্ধৰ নিচিনাকৈ ভাৰততো হিন্দু মুছলিমৰ ধৰ্মৰ যুদ্ধহে সংঘটিত হ'ল। ধৰ্মৰ নামত বহুতে কিবা কিবি প'ষ্ট কৰিলে, কমেণ্ট কৰিলে, ঢেৰ ভিডিঅ' ভাইৰেল হৈ গ'ল, আপলোড হ'ল। ইছলাম ধৰ্মী লোকসকলৰ বহুত কিবা কিবি মুঠতে কিবা কিবি হৈ গ'ল। সময়ৰ লগে লগে মানুহে তাক পাহৰিবলৈ ধৰিলে, আকৌ দিনবোৰ গতি কৰিবলৈ ধৰিলে, আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰিলে দিনক দিনে। তাৰ পাছত আহিলে এটা বহুত ডাঙৰ এই কৰোণাৰ সময়ত যে এইবিলাক যে আহে, কিয় আহে নাজানো, কিন্তু এনেকুৱা মানে আহি গ'ল, যাৰ ফলত হয় আপোনালোকে ঠিকেই অনুমান কৰিব পাৰিছে। তাৰ মাজতে হয়তো সৰু সুৰা কিবা কিবি সংঘটিত হৈছে, সেইবোৰ মই মেনশ্যন কৰা নাই। তো যিখন ডাঙৰ যুদ্ধ ছ'চিয়েল প্লেটফৰ্মত, ছ'চিয়েল মিডিয়াত, ইউটিউব ভাৰ্চেছ টিকটক, নিজকে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বুলি ভাবি পিনে কণ্ট্ৰভাৰ্চিত সোমাই পৰা সেইসকলে উস্তাদি মাৰি ভিডিঅ' বনাইছিলে, কিন্তু আমাৰ মৰমৰ কেৰিমিনাটি ডাঙৰীয়াই ভালকৈ প্ৰত্যুত্তৰ দিলে, যাৰ ফলত এখন ছ'চিয়েল প্লেটফৰ্মত বিশ্বযুদ্ধৰ আৰম্ভ হৈ গ'ল। তো এতিয়া আহোঁ আমাৰ অসমৰ কথালৈ। তো অসমতো এই কৰোণা ভাইৰাছৰ সময়ত এনেকুৱা প্ৰচণ্ড কিছুমান কণ্ট্ৰভাৰ্চিয়েল ঘটনা সংঘটিত হৈ গ'ল। একাংশই বলিউডত চান্স পায়ো যাবলৈ নোৱাৰিলে, আৰু একাংশই অসমত কোন বেষ্ট ফিমেল কৰিঅ'গ্ৰাফাৰ সেই গৰ্ব কৰি থাকোঁতেই গ'ল। লাহে লাহে মানুহে তাকো পাহৰিবলৈ ধৰিলে, আৰু তাৰ মাজত আহি গ'ল DY365ৰ এটা বহুত বিতৰ্কিত নিউজ। গাহৰি কটা ব্যৱসায়িক লৈ পিনে বহুতে কিবা কিবি কৰি, মই ছোৱালীজনীৰ নাম মেনশ্যন কৰিবলৈ বিচৰা নাই। চ' এইখিনিতে মই জাষ্ট মোৰ অপিনিয়নটো ক'ব বিচাৰিছোঁ। এই কেছটোৰ বিষয়ে মই বিশেষ একো নাজানো, কিন্তু মই জাষ্ট এটা কথাই ক'ব বিচাৰোঁ, কাৰোবাৰ পেশ্যনক লৈ পিনে, কাৰোবাৰ ব্যৱসায়ক লৈ পিনে ইনষ্টাল্ট নকৰিবা। তোমাৰ তলত বহি খাই থকা নাই বা এনেই বেকাৰ জীৱন কটাই থকা নাই। দস্তুমত কষ্ট কৰি পিনে ইনকাম কৰি আছে আৰু জীৱন নিৰ্বাহ কৰি আছে। এতিয়া মই জাষ্ট এক্সাম্পল এটা দিওঁ, আমি যে ঘৰ বনাওঁ বা আমি কাৰোবাক কিছুমান কাম কৰিবলৈ দিওঁ, তাৰ বিনিময়ত আমি সেই মানুহজনক পইচা দিওঁ। এতিয়া জাষ্ট মই ঘৰ বনোৱা কথাটোকে কৈছোঁ। এজন মিস্ত্ৰী আহি পিনে ঘৰটো বনায়, তাৰ তলত আমি জীৱন নিৰ্বাহ কৰোঁ, বঢ়িয়াকৈ আমাৰ লাইফটো পাৰ হৈ যায়। সেই মিস্ত্ৰীজনক আমি পইচা দিওঁ, তাৰ বিনিময়ত তেওঁ ঘৰটো বনাই দিয়ে। যদি মিস্ত্ৰীজনে ঘৰটো নবনায়, যদি মিস্ত্ৰীৰ সেই পেশ্যনটো নাথাকিলে হয়, সেই বৃত্তিটো নাথাকিলে হয়, মানে ভাগকৈ যিবিলাক আমি বৃত্তি বুলিয়ে ক'ম, বা ভাগে আমি চাকৰি, কোনোবা মিস্ত্ৰী, কোনোবা ব্যৱসায়, কোনোবা যি আৰু সেইবিলাক যদি নাথাকিলে হয়, তেতিয়া কি আমি কৰিলোঁহেঁতেন নে? আমিতো নাজানো, তেওঁ জানে, তেওঁ কৰিছে। সেইকাৰণে কৈছোঁ, কাৰোবাৰ ব্যৱসায় বা কাৰোবাৰ পেশ্যন, যোনে যি কৰিছে তাক লৈ পিনে ইনচাল্ট কৰিব নালাগে। দস্তুমত তেওঁ কষ্ট কৰি পিনে জীৱন নিৰ্বাহ কৰি আছে, তাৰ বিনিময়ত পইচা লৈছে আমাৰ পৰা। চ' কথাবোৰ ভাবি চাব লাগে কিছুমান কথা কোৱাৰ আগতে। তো সেইটো ক্ৰমান্বয়ে লাহে লাহে নাইকিয়া হৈ গৈছে। তাৰ পাছতে আহিল এটা ভয়ংকৰ খবৰ যে দিহিং পাটকাই বৰ্ষাৰণ্যখনত কোল মাইনিং চলিব। মানুহবোৰে ইমান মানে এই সংকটৰ সময়ত, এই ইমান ডাঙৰ এটা পেণ্ডামিক ছিটুৱেশ্যনত এই ধৰণৰ থাৰ্ড ক্লাছ আইডিয়াবোৰ আহে ক'ৰ পৰা? বৰ্তমান সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছৰ বাবে যুঁজি আছে, ভেকচিনৰ বাবে যুঁজি আছে
বহুতে কিবা কিবি কৰি আছে, মেডিকেলৰ কাৰণে কষ্ট কৰি আছে, তাৰ মাজত এনেকুৱা ধৰণৰ চিন্তাবোৰ কেনেকৈ আহিব পাৰে? এই কথাটো কিমান সঁচা কিমান মিছা নাজানো, কাৰণ ৰিচেণ্ট মই আৰু এটা ভিডিঅ' পাইছোঁ যে ওপৰৰ ফালৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা অহা নাইকিয়া বুলি শুনিছোঁ। মই সঁচা নে মিছা নাজানো, কিন্তু মই জাষ্ট এটা কথাই ক'ব বিচাৰোঁ যে মই আগৰ ভিডিঅ'টো কৈছিলোঁ, যদি কোনোবাই তোমাৰ ঘৰখনত আহি পিনে তোমাক যদি কয়, ঐ তহঁতকেইটা ঘৰৰ পৰা ওলা, তহঁতৰ ঘৰটো কব্জা কৰিলোঁ, দখল কৰি ল'লোঁ, তেতিয়া তোমালোকৰ মনত কেনেকুৱা লাগিব? তোমালোকে কি কৰিবা? ক'ত যাবা? কি খাবা? ক'ত থাকিবা? তো ঠিক তেনেকৈ দিহিং পাটকাই বৰ্ষাৰণ্যখনত থকা সেই জীৱ জন্তুবোৰ, সেই চৰাই চিৰিকটিবোৰ বা তাত থকা যিমান প্ৰজাতিবোৰ আছে সেইবোৰক যদি তেনেকৈ উলিয়াই দিয়া হয়, বেদখল কৰি দিয়া হয়, উচ্ছেদ কৰি দিয়া হয়, ক'ত যাব? ক'ত থাকিব? কি হ'ব? চ' এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টা বাজিবলৈ একেবাৰে নাপাহৰিব। তো ৰোষ্টিং ভিডিঅ' আহিব, নেক্সট ভিডিঅ' ৰোষ্টিঙত আহিব। তো পুনৰ এটা নতুন ভিডিঅ' যোগেদি লগ পোৱাৰ আশাৰে আজিলৈ বাই।